আৰু অভিযোগ কৰিছে যে বহিৰাগত ঠিকাদাৰক UPPL ৰঙা দলিচা পাৰি দিছে, বহু কোটি টকা বহিৰাগত ঠিকাদাৰক আপোনালোকে ঠিকা দিয়া বুলি কৈছে আৰু স্পেচিফিক নাম ধৰি কৈছে 152 কোটি টকা MSGM ট্ৰেডিং LTD নামৰ কোম্পানী এটাকো দিয়া বুলি কৈছে। চাওক, কাৰোবাৰ ক্ৰিটেনচিয়েল নহ'লে বাহিৰৰ পৰা আহিব এজন দুজন আৰু কোনোবা আমাৰ ভিতৰত নিজৰ মানুহে থাকিব, নিজৰ মানুহে আনে। কিন্তু 17 বছৰ যদি BPFৰ কথা কওঁ, UP, অন্ধ্ৰপ্ৰদেশ, ইফালে বেংগলোৰ, এইবিলাকৰ অগণন ঠিকাদাৰ আছে যোনে নেকি 40 কোটি 50 কোটিৰ ছাপ্লাই কৰি গৈছে। এইবিলাকত আমি আহিব বিচৰা নাছিলে, যিহেতু বিক্ৰম দৈমাৰীয়ে এইটো আহিব বিচাৰিছে। মই অহা সপ্তাহত এটা প্ৰেছ মিট কৰিম বা আমাৰ চৰকাৰৰ পৰা কৰিব, য'ত হিচাপ দিয়া হ'ব যে 17 বছৰত কিমান বাহিৰৰ কণ্ট্ৰেক্টৰে কাম কৰিছিলে আৰু এই 4 বছৰত কিমান আমাৰ বাহিৰৰ আৰু ভিতৰত কণ্ট্ৰেক্টৰে কাম কৰিছে, ইয়াৰ হিচাপটো আমি দিম। এইবিলাক ইম্পৰ্টেণ্ট কথা নাছিলে, বাট যিহেতু তেখেতে কৈছে, তেখেতো এজন ঠিকাদাৰে হয়। মোৰ তাত তথ্য আছে, এটা কামটোকে দুটা ডিপাৰ্টমেণ্টৰ পৰা পইচা ওলাইছে তেখেতে। মোৰ তাত তথ্য আছে, যাৰ নাম কৈছে এই মহান ব্যক্তিজন, যোনে নেকি প্ৰেছ মিট কৰিছে। এই মহান ব্যক্তিজনে এটা কামটোকে দুটা ডিপাৰ্টমেণ্টৰ পৰা পইচা ওলোৱা ফাইল মোৰ হাতত আছে। কিন্তু এইবিলাক আৰু কৰি পেলাই আমি ইমান সময় নষ্ট বা তেনেকৈ কৰিব বিচৰা নাছিলে। যোৱা দিনবিলাক গ'ল, অহা দিনত ভালকৈ কাম কৰিব লাগে। এতিয়া BPFৰ হাতত একো এজেণ্ডা নাই। আমি 4 বছৰত শান্তি আনিলোঁ, শান্তি সুন্দৰকৈ হৈ গ'ল। তেখেতসকলে 17 বছৰত দিল্লী দিছপুৰত যোনে নাথাকক, তেখেতসকলৰ লগত কেতিয়াও শান্তিৰ কথা পতা নাছিলে, নিৰাপত্তাৰ কথা পতা নাছিলে, সমন্বয়ৰ কথা পতা নাছিলে। আমি কিন্তু চৰকাৰৰ দায়িত্ব লৈ প্ৰথম কাম সেইটোকে কৰিছোঁ। 2020 চনত মই ইলেকশ্যনৰ কেম্পিঙৰ শেষ দিনা বাওখুংৰিত আমাৰ কাৰ্যকৰ্তাবিলাক খবৰ ল'বলৈ যাওঁতে, ৰিটাৰ্ণ আহোঁতে আমাৰ কনভয়ত এটাক কৰিছে। বুলেট প্ৰুফ গাড়ী ভাঙাই দিয়া হৈছে। ভাগ্যক্ৰমে মোৰ গাড়ীত নালাগিল, মই পিছফালে আছিলোঁ আৰু মই বাচি গ'লোঁ। আজি তেখেতে কিন্তু আমাৰ দিনত মটৰচাইকেল লৈ ঘূৰিব পৰা হৈছে। তেখেতসকলে যিমান আমাক প্ৰশ্ন কৰিব, চব প্ৰশ্নৰ উত্তৰ আছে, বৰঞ্চ আমাৰ বহুত কুৱেশ্যন আছে। 2008 চনত ইমান মানুহ কল্ড ব্লাডেড মাৰ্ডাৰ হ'ল কিয়? 2009 চনত ইমান মানুহ কোকৰাঝাৰত কল্ড ব্লাডেড মাৰ্ডাৰ হ'ল কিয়? জগজিত সাংবাদিকক হত্যা কৰা কিয় হৈছিলে? তেনেকুৱা বহুত হিচাপ আছে। আৰু তেখেতসকলে ভাবিছে নেকি যে আমি চেন্সলেছ হৈ পেলাই ভাং খাই পেলাই চৰকাৰ চলাইছোঁ বুলি? তেখেতসকলৰ নেতাবিলাক ৰাতিপুৱাৰ পৰা গধূলি সেইবিলাকত ব্যস্ত থাকে। আমি কিন্তু সেইবিলাকত নাই। সমাজখন ভাল পাওঁ, সমাজখন মৰম কৰোঁ, সমাজখন শ্ৰদ্ধা কৰোঁ আৰু এই সমাজখনত ডাঙৰ দীঘল হৈছোঁ। প্ৰত্যেকটো সমাজৰ সমস্যাবিলাক নিজৰ চকুৰে দেখা পাইছোঁ। হত্যাকাণ্ড দেখা পাইছোঁ, ঘৰ জেলা দেখা পাইছোঁ, কিডনাপ দেখা পাইছোঁ, ডমেষ্টিক ভাইলেন্সৰ পৰা কমিউনেল ভাইলেন্সলৈকে দেখিছোঁ। গতিকে উইথ চেঞ্জ কাম কৰিছোঁ আৰু BPFৰ আমাক প্ৰশ্ন কৰিব পাৰে, ডেম'ক্ৰেচি 100টা প্ৰশ্ন কৰিব পাৰে, কিন্তু চব প্ৰশ্নৰে উত্তৰ আছে আৰু ইহঁতকো আমাৰ বহুত প্ৰশ্ন আছে।